হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিকালি কি জানেনে, দেওবাৰ বুলি ক'লে একদম ফুৰিবলৈ মন গৈ থাকে। সেইবাবে মামাহঁতৰ ঘৰলৈকে আহিলোঁ। বৌ, মই, দাদা আৰু মা। এয়া আহি দেখিলোঁ গ্ৰিলখন বন্ধ হৈ আছে, নিজে খুলিয়ে সোমাই আহিলোঁ। মামীয়ে কৰি আছিলে কাম। তাৰপিছতে খাব দিলে চাহ নাখালোঁ, চিঙৰা আৰু পিঠা বনাইছিলে মামীয়ে, সেয়াকে খালোঁ। তাৰপিছতে মামীয়ে ক'লে মাংস অকণ আছে তয়ে বনা বোলে। তাৰপিছত আপোনালোকেতো জানেই মইতো বনাই খুব ভাল পাওঁ, লাগিলে খাবলৈ ভাল হওক বা বেয়া হওক, কিন্তু বনাই কিন্তু খুব ভাল পাওঁ। তাৰপিছতে এয়া মই মাংসখিনি নমাই ল'লোঁ ধুনীয়াকৈ, দেখিছেনে ইমান ধুনীয়া ৰং উঠিছে। তাৰপৰা খাবলৈ দিলোঁ। দাদাক সুধিছোঁ কেনেকুৱা লাগিছে, দাদাই কৈছে মজা হৈছে বোলে। তাৰপিছতে মায়েও খাই আছে। তাৰপিছত মামালৈ এয়া বাঢ়ি থৈছোঁ, মামাক মাতিলোঁ খাবলৈ। তাৰপিছতে মামা আহিলে খাবলৈ, তাৰপৰা মামাক সুধিছোঁ কেনেকুৱা লাগিছে বুলি। তাৰপৰা মামাই কৈছে ভাল লাগিছে বোলে, মুখেদি কৈছে, কিন্তু দেখাবলৈ জনা নাই তেওঁ। তাৰপৰা মই কৈ দিছোঁ এনেকৈ দেখাওক বুলি হাতেদি, তাৰপিছতে দেখাই দিছে এনেকৈ ধুনীয়াকৈ, দেখিছেনে। তাৰপিছতে এয়া খাই বৈ হ'ল আৰু তাৰপিছতে ভাবিলোঁ বাচনখিনি ধুই পেলাওঁ, মামীয়েনো কিমান কৰি থাকিব ন, সেইকাৰণে মই ধুই দিলোঁ আৰু। তাৰপিছতে আমি যাবলৈ হ'লেই। তাৰপৰা আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।